নমস্কাৰ। এই ভিডিঅ'টোত আমি কৰোনা ভাইৰাছ মহামাৰীৰ কিছুমান গুৰুত্বপূৰ্ণ দিশৰ ওপৰত কথা পাতিম। এই ভাইৰাছটো 2018 চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহতেই চীনত দেখা দিছিল আৰু প্ৰায় 2019 চনৰ জানুৱাৰী মাহলৈ এই ভাইৰাছে চীনত এক মহামাৰী সৃষ্টি কৰিছিল। কিন্তু চাইনিজ মিডিয়াৰ ওপৰত চীন চৰকাৰৰ চাপৰ ফলত এই বাতৰি বাহিৰৰ জগতে গম পোৱা কিছু পলম হৈছিল। তদুপৰি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ডাইৰেক্টৰ জেনেৰেল টেড্ৰছ এধেনমে এই ৰোগক মহামাৰীৰ ঘোষণা কৰাৰ সলনি প্ৰথম অৱস্থাত এই ভাইৰাছ মানুহৰ পৰা মানুহলৈ নিবিয়পে বুলি কিছুমান মিছা তথ্য দাঙি ধৰিছিল। তদুপৰি বিভিন্ন দেশে চীনৰ লগত যোগাযোগ সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰাত তেওঁ সমালোচনাহে কৰিছিল। কিন্তু শেষৰ ফালে পৰিস্থিতি বেয়াৰ ফাললৈ ঢাল খোৱাত তেওঁ 2019 চনৰ 11 মাৰ্চত এই ভাইৰাছক এক মহামাৰী হিচাপে ঘোষণা কৰে। কিছু উৎসত পোৱা মতে এই ভাইৰাছ বায়'লজিকেল ৱেপন বুলি কোৱা হৈছে, কিন্তু বৰ্তমানলৈকে বিভিন্ন ৰিচাৰ্চ পেপাৰত পোৱা মতে এই ভাইৰাছৰ কোনো ধৰণৰ মানৱসৃষ্ট আচৰণ নাই আৰু বহুতো বিশেষজ্ঞৰ মতে এই ভাইৰাছ জীৱ-জন্তুৰ পৰা মিউটেশ্যন হৈ মানৱ দেহত প্ৰৱেশ কৰিছে। ধাৰণা কৰা মতে চাইনাৰ ৱেট মাৰ্কেটত থকা বাদুলিৰ পৰা এই ভাইৰাছ পেংগুলিন নামৰ এটা জীৱলৈ বিয়পে আৰু তাৰ পাছত মানৱ দেহলৈ। বৰ্তমান এই মহামাৰীৰ পেচেণ্ট 0 বিচাৰি উলিওৱা হৈছে। পেচেণ্ট 0 মানে হৈছে কোনো ৰোগৰ প্ৰথমজন ৰোগী। এই পেচেণ্ট 0 শব্দটো বিশেষকৈ মহামাৰীসমূহৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয় আৰু এই কোভিড-19ৰ পেচেণ্ট 0 হৈছে চীনৰে এগৰাকী 52 বছৰীয়া মহিলা, যিগৰাকীয়ে চীনৰ ৱেট মাৰ্কেটত মাংস বিক্ৰী কৰিছিল। এই ভাইৰাছটোৰ নামাকৰণৰ লগতো বহুতো তৰ্ক-বিতৰ্ক চলি থকা দেখা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই ভাইৰাছক প্ৰায় চাইনিজ ভাইৰাছ বুলি কোৱা দেখা যায়, কিন্তু চাইনাই এই কথা নস্যাৎ কৰি এই ভাইৰাছক আকৌ আমেৰিকাৰ সেনাবাহিনীয়েহে চীনত বিয়পোৱা বুলি কয়। আচলতে এনেবোৰ ভাইৰাছৰ নাম উৎপত্তিস্থল অনুসৰিহে দিয়া হয়, যেনে ইবোলা ভাইৰাছ। এই ভাইৰাছ 1974 চনতে দেখা দিছিল মধ্য আফ্ৰিকাৰ ইবোলা নৈৰ কাষত আৰু সেইবাবে ইবোলা নৈৰ নামেৰেই ইয়াৰ নামাকৰণ কৰা হ'ল। ঠিক সেইদৰে 1947 চনত মহামাৰী সৃষ্টি কৰা জিকা ভাইৰাছো পোৱা গৈছিল ইউগাণ্ডাৰ জিকা অৰণ্যৰ ওচৰে পাজৰে। সেইবাবে এই ভাইৰাছক জিকা অৰণ্যৰ নামেৰে জনা যায়। চীন চৰকাৰে আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই ভাইৰাছৰ প্ৰতি যদি সমগ্ৰ বিশ্ববাসীক সঠিক সময়ত সজাগ কৰি দিলেহেঁতেন, তেনেহ'লে বৰ্তমান এই ভাইৰাছৰ পৰা দেখা পোৱা সংক্ৰমণ হাৰ আৰু মৃত্যু হাৰ প্ৰায় 60 পৰা 70% কম দেখা পোৱা গ'লহেঁতেন। বৰ্তমান মই এই ভিডিঅ'টো ৰেকৰ্ড কৰি থকালৈকে এই ভাইৰাছৰ পৰাই ভাৰতত প্ৰায় 3588 জন লোক আক্ৰান্ত হৈছে, 99 জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় 229 জন লোক এই ভাইৰাছৰ পৰা আৰোগ্য হৈছে। ভাৰত চৰকাৰে এই ভাইৰাছৰ লগত যুঁজ দিবলৈ প্ৰায় 1,70,000 কোটি টকা আবণ্টন কৰিছে। এই ভাইৰাছৰ প্ৰকোপৰ ফলত ভাৰতৰ GDP গ্ৰোথ ৰেট 6.4% পৰা নামি আহি 2.5% পালেহি। লগতে ভাৰতৰ প্ৰায় 136 মিলিয়ন চাকৰি এতিয়া সংকটত আছে, বিশেষকৈ ব্যক্তিগত খণ্ডৰ চাকৰিসমূহ। বৰ্তমান অষ্ট্ৰেলিয়াই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত চীনৰ এই ৱেট মাৰ্কেটখন বন্ধ কৰিবলৈ আবেদন জাৰি কৰিছে, য'ৰ পৰা এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল। কিন্তু এই ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছে কি কৰে সেয়া এতিয়াও এক প্ৰশ্নবোধক চিন। বৰ্তমান সময়ত চিকিৎসক আৰু বিজ্ঞানীসকলে এই ভাইৰাছৰ ভেকচিন তৈয়াৰ কৰিবলৈ তীব্ৰগতিত প্ৰস্তুতি চলাই আছে। কিছুদিনৰ পিছতেই আফ্ৰিকাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগোত এই ভাইৰাছৰ পৰীক্ষণ আৰম্ভ হ'ব। ভেকচিন প্ৰস্তুত কৰিবলৈ চেষ্টা চলাই থকাৰ উপৰিও প্লাজমা থেৰাপি নামৰ এক পদ্ধতি ব্যৱহাৰ কৰিছে। এই পদ্ধতিত কোভিড-19 ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ দেহত যি এণ্টিবডি প্ৰস্তুত হৈছিল, সেই লোকসকলৰ দেহৰ পৰা এণ্টিবডিটো উলিয়াই আনি এই ৰোগত আক্ৰান্ত লোকৰ দেহত সংস্থাপিত কৰে, যাৰ ফলত আক্ৰান্ত লোকজনৰ দেহত এণ্টিবডি প্ৰস্তুত নহ'লেও আন দেহৰ পৰা সংস্থাপিত কৰা এণ্টিবডিটোৱে কৰোনা ভাইৰাছৰ লগত যুঁজ দি ভাইৰাছটোক ধ্বংস কৰিব পাৰে। কিন্তু এই পদ্ধতি বৰ্তমানেও কিয় ব্যাপক হাৰত ব্যৱহাৰ কৰা হোৱা নাই সেই বিষয়ে মই অৱগত নহয়। ভাৰতে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি জয় হোৱাৰ সময়তেই দিল্লীত অনুষ্ঠিত হোৱা তাবলিগী জামাতত এই ভাইৰাছ সংক্ৰমণ হোৱাৰ বাবে দেশৰ পৰিস্থিতি কিছু উত্তেজনাময় হৈ পৰে। যি কি নহওক, আমি এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি যাবই লাগিব। সেইবাবে সকলোৱে এইকেইদিন ঘৰত থাকক আৰু সামাজিক দূৰত্ব বজাই ৰাখক। ধন্যবাদ।
আৰু কৰোনা ভাইৰাছৰ বিষয়ে যদি অতিৰিক্ত তথ্য জানিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, তাত গৈ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।